প্ৰাৰ্থীৰ অবিহনেই সমৰ্থকে কৰিলে জালুকবাৰীত বিজেপিৰ বিশাল ৰেলী। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই বিভিন্ন ৰাজনৈতিক দলতকৈ বিজেপিয়ে প্ৰচাৰ অভিযান অধিক তীব্ৰতৰ কৰি তুলিছে। আন আন সমষ্টিৰ দৰে জালুকবাৰী সমষ্টিত প্ৰাৰ্থী হিমন্ত বিশ্ব শৰ্মাৰ অবিহনে মন্ত্ৰীগৰাকীক ভালপোৱা সমষ্টিবাসী ৰাইজে উলিয়াইছে ঠায়ে ঠায়ে বৃহৎ ৰেলী আৰু পদযাত্ৰা। আজি উত্তৰ গুৱাহাটী আমিনগাঁৱত বিজেপিৰ কৰ্মীসকলে এক ৰেলী উলিওৱাৰ সমান্তৰালকৈ চাংচাৰিতো এক পদযাত্ৰা উলিয়ায়। এইদৰে সমষ্টিটোত প্ৰভাৱশালী মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অবিহনে 100% ভোট লাভৰ বাবে জালুকবাৰী বিধানসভা সমষ্টিৰ চুকে কোণে জোৰদাৰ প্ৰচাৰ অভিযান চলাই আছে বিজেপিৰ কৰ্মীসকলে। তেওঁলোক আশাবাদী যে এইবাৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰেকৰ্ড সংখ্যক ভোটত বিজয়ী হ'ব আৰু আগন্তুক চৰকাৰ বিজেপিয়েই হ'ব। কামৰূপ ব্যুৰো পংকজ নাথৰ ৰিপৰ্ট। আমি আচলতে আজি এই গোটেই ৰুদ্ৰেশ্বৰ জেপিটোত আজি আমি এটা পদযাত্ৰা কৰিছোঁ আৰু জানো আমি সকলোৱে জানেই যে আমাৰ মৰমৰ শ্ৰদ্ধাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰ অসমৰ বাহিৰৰ সমষ্টিবিলাকত প্ৰচাৰ কৰি আছে। সেয়েহে আমি আজি ৰুদ্ৰেশ্বৰ জিপিৰ আকাশ বতাল মুখৰিত কৰি আমি আজি দাদাৰ হৈ পদযাত্ৰা কৰিছোঁ, যাতে আমি এইবাৰ ৰুদ্ৰেশ্বৰ জিপিৰ যি ভোট আছে এই ভোটেই যাতে 100% ভোটেই যাতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পক্ষৰ পদুম ফুলত দি আমি আকৌ পুনৰবাৰ এই চৰকাৰখন প্ৰতিষ্ঠা কৰিব পাৰোঁ।